এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। বিশেষ ষ্টেটৰ অতি গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্টলৈকে দেখিব। তো বিশেষ ষ্টেটৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে বিশেষ ষ্টেট প্ৰাৰ্থীসকলৰ PP শ্ৰেণীত নিয়োগ পোৱাৰ সম্ভাৱনা আছে কিনা, আৰু গুৱাহাটী হাইকোৰ্টৰ ৰায় কি, আৰু কি জানালে যে সংস্থাৰ সভাপতিয়ে এতিয়া কি কৰা দৰকাৰ। আপোনালোকে সকলোৱে গম পায়, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে তেতিয়া দিনৰ শিক্ষামন্ত্ৰী আছিল যেতিয়া সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী আছিল। তো তেতিয়া দিনত তেওঁ আশা প্ৰদান কৰিছিল, আৰু তেতিয়া দিনত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, তেওঁলোকক আশ্বাস দিছিল শিক্ষামিত্ৰ আৰু সকলক যে আপোনালোকৰ PP শ্ৰেণীত নিয়োগ দিব। আৰু স্পেচিয়েল টেট যেতিয়া হৈ গ'ল, স্পেচিয়েল টেটৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মাৰ্চ মাহতে টেট পাতিব, টেট কণ্ডাক্ট কৰিব। কিন্তু এতিয়া মাৰ্চ মাহ গৈ বৰ্তমানে এতিয়া আগষ্ট মাহ চলি আছে, আৰু স্পেচিয়েল টেট হোৱাৰ প্ৰায় 1 বছৰ সম্পূৰ্ণ হৈছে ইতিমধ্যে। তো সেই মৰ্মে এতিয়াও স্পেচিয়েল টেট কণ্ডাক্ট কৰা নাই। আৰু তাৰ লগতে বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছিল যে স্পেচিয়েল টেট আকৌ পাতিব লাগে। তো আকৌতো পাতা নাই স্পেচিয়েল টেট, আৰু বাৰ কৈছে যদি স্পেচিয়েল টেট পাতিব লাগে আকৌ পাতিব, কিন্তু কোনো ধৰণৰ ৰিলেক্সেশ্যন নহ'ব। কিন্তু স্পেচিয়েল টেট আৰু পাতা নাই। অসম স্পেচিয়েল টেট 2021 অক্টোবৰৰ 3 তাৰিখ যিটো হৈছিল, তাৰপিছত আৰু স্পেচিয়েল টেট হোৱা নাই, বিশেষ টেট হোৱা নাই। তো এতিয়া গুৱাহাটী হাইকোৰ্টে কি ৰায় দিলে। তো আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টত এটা কেছ ফাইল হৈছে, কিন্তু গুৱাহাটী হাইকোৰ্টে এতিয়াও কোনো ধৰণৰ ফাইল, কোনো ধৰণৰ কেছ, কোনো ধৰণৰ মামলাৰ কোনো ধৰণৰ ছাজেশ্যন কিংবা কোনো ধৰণৰ ডিচিশ্যন ভাৰ্ডিক্ট এতিয়াও প্ৰদান কৰা নাই। তো অতি সোনকালে প্ৰদান কৰিব, সেইটো সম্ভাৱনা আছে। আৰু বহু লোকে ইতিমধ্যে ভুৱা প্ৰচাৰ চলাইছে যে অসম স্পেচিয়েল টেট প্ৰাৰ্থীগৰাকীক ৰিলেক্সেশ্যন দিব, কিংবা অসম স্পেচিয়েল টেট প্ৰাৰ্থীগৰাকীক নিযুক্তি দিব, কিংবা এইবিলাক PP শ্ৰেণীত নিযুক্তি দিব। কিন্তু এতিয়াও ফাইনেল কোনো ভাৰ্ডিক্ট প্ৰদান কৰা নাই। যেতিয়া ভাৰ্ডিক্ট প্ৰদান কৰিব, জাজমেণ্ট প্ৰদান কৰিব, গুৱাহাটী হাইকোৰ্টে ৰায় আহিব, এতিয়া আপোনালোকক মই এইটো জনাই দিব। তো এই সংস্থাৰ সভাপতিয়ে কৈলে এতিয়া কি কৰা দৰকাৰ। এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে সোনকালে এটা সংগঠন কৰি লওক, কিংবা সোনকালে এই যিটো নিযুক্তি হ'ব, আৰু এটা শিক্ষা বিভাগত আৰু এটা বৃহৎ নিযুক্তি হ'ব। আৰু এই নিযুক্তিৰ আগতে আপোনালোকে কি কৰক, এই নিযুক্তিৰ আগতে আপোনালোকে এটা ঐক্যবদ্ধ সংগঠন গঢ়ি তোলক, আৰু আপোনালোকে আন্দোলন কৰি থাকক, আৰু যে আপোনালোকৰ প্ৰাপ্যটুকু আদায় কৰিবৰ কাৰণে অহৰহ আপোনালোকে আন্দোলন, চেষ্টা, মুভমেণ্ট চলাই যাওক। আৰু আপোনালোকক মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰক, আৰু কওক যে আপোনালোকে যিটো আশ্বাস দিলে, সেইটো আপোনালোকে যিটো এচিউৰেঞ্চ দিলে, সেইটো এচিউৰেঞ্চ যেন ফুলফিল কৰিব লাগে অতি সোনকালে, সেইটো যেন বিহিত ব্যৱস্থা কৰিব লাগে, সেইটো আপোনালোকে সাক্ষাৎ কৰি সেইটো মুখ্যমন্ত্ৰীৰ ওচৰত কওক। আৰু বিশেষ ষ্টেট প্ৰাৰ্থীগৰাকীক একচুৱেলি PP শ্ৰেণীত নিয়োগ পোৱাৰ এটা দাবীদাৰ, কাৰণ তেখেতে বহু বছৰৰ দ্বাৰা তেখেতে শিক্ষা বিভাগৰ লগত জড়িত, আৰু ID কিংবা SSA, SK, EB, CB বেলেগ কম্পনেণ্টৰ লগতে কাম কৰিছে, আৰু তেখেতে এটা প্ৰাপ্য আছে, তেখেতে সৰ্বশিক্ষা মিছনৰ অধীনত কাম কৰিছে। যিহেতু সুতরাং এইবিলাকক অতি সোনকালে নিযুক্তি দিয়ে, সেই ৰিকুৱেষ্টটো মই কৰিছোঁ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাছত। তো আপোনালোকে এটা ঐক্যবদ্ধ কৰক, আৰু আন্দোলন চলাই যাওক। তো আজিলৈকে এৰিছোঁ ইমানৰ পৰা। সকলোবিলাক স্পেচিয়েল টেট, জেনেৰেল টেট, এডুকেশ্যনেল নিউজ, জব আপডেট, এডুকেশ্যনেল ইনফৰমেশ্যন, লেটেষ্ট নিউজ, লেটেষ্ট আপডেট পোৱাৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন আপডেট ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকন অপশ্যন ৰাখক। থেংক ইউ অল অফ ইউ।